নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল ৰাইজিং আছাম এমেজিং ইউথৰ এক্সপ্লৰেশ্যন চিৰিজৰ প্ৰথম ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যদিহে আপোনালোকে দুঃসাহসিক কাম কাজ ভাল পায় তেনেহ'লে আমাৰ চেনেল ৰাইজিং আছাম এমেজিং ইউথে আপোনালোকলৈ আগবঢ়াব এনে কিছুমান দুঃসাহসিক ঘটনা, যিবিলাক হয়তো আপোনালোকে কেতিয়াও শুনা নাছিল। গতিকে আহকচোন বন্ধুসকল, আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মাউণ্ট এভাৰেষ্ট টিবেটৰ সীমান্তত নেপালত অৱস্থিত। এই মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত, যাৰ উচ্চতা আছিল 8,748 মিটাৰ। আৰু এই পৰ্বতৰ উচ্চতা ইমানেই বেছি যে তাত উশাহ ল'ব পৰা অক্সিজেনৰ পৰিমাণ যথেষ্ট কম আছিল। আৰু এই উচ্চতাৰ বাবে তাত পাতল হাৱা আৰু তেজ গোট মৰা ঠাণ্ডা হৈছিল। বন্ধুসকল, বহুত কম লোকেহে জানে যে এই বিৰাট আৰু শক্তিশালী পৰ্বতৰ কথা। আৰু ইয়াক আৱিষ্কাৰ কৰিবলৈ বিজ্ঞানীসকলৰো যথেষ্ট সময় লাগিছিল আৰু ইয়াৰ উচ্চতা নিৰ্ধাৰণ কৰিবলৈ যথেষ্ট কষ্ট হৈছিল। বন্ধুসকল, আহকচোন এতিয়া আমি প্ৰথমৰ পৰা কথাখিনি জানো। 1850 চনৰ কথা। আৰু তেতিয়া এই পৰ্বতক ওখ পৰ্বত হিচাপে কোৱা নাছিল। তেতিয়া কাঞ্চনজংঘাকে পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত হিচাপে জনা গৈছিল। বন্ধুসকল, সেই সময়ত পৰ্বতৰ উচ্চতা নিৰ্ধাৰণ কৰিবলৈ ত্ৰিকোণমিতিৰ সঁজুলি সহায় লৈছিল, যিবোৰৰ অনুমান যথেষ্ট সঠিক নাছিল। তাৰোপৰি ইয়াৰ শৃংগটো ডাৱৰে ঢাকি ৰখাৰ বাবে ইয়াক ভালকৈ দেখা পোৱা নগৈছিল। তাৰোপৰি নামাকৰণক লৈ যথেষ্ট মতভেদৰ সৃষ্টি হৈছিল। আৰু সেই সময়ত জৰ্জ এভাৰেষ্ট নামৰ এজন ব্ৰিটিছে তেওঁ নিজৰ নামেৰে শৃংগটোৰ নাম দিছিল, কিন্তু স্থানীয় নেপালী লোকসকলে আগৰে পৰা গৌৰীশংকৰ পৰ্বত নামেৰে মানি আহিছিল। এতিয়া বন্ধুসকল, আপোনালোকে কওকচোন, শৃংগটোৰ নাম স্থানীয় ভাষাৰ সলনি ব্ৰিটিছসকলৰ নামত দিয়াটো কিমান দুৰ্গ্ৰহণযোগ্য? 1930 চনৰ কথা। জৰ্জ উড নামৰ আন এজন ব্ৰিটিছ বিষয়াই কিছুমান উন্নত মানদণ্ডৰ সঁজুলি লৈ সেই পৰ্বতটোৰ উচ্চতা নিৰ্ধাৰণ কৰিবলৈ আগবাঢ়ি আহিছিল। আৰু তেওঁ দেখিছিল যে সেই গৌৰীশংকৰ পৰ্বতটোৰ সলনি আন এটা পৰ্বতৰ উচ্চতা যথেষ্ট বেছি আছিল, আৰু ইয়াকে পিছলৈ মাউণ্ট এভাৰেষ্ট নামেৰে অভিহিত কৰিছিল। বন্ধুসকল, এতিয়া প্ৰশ্ন হ'ল যে এই মাউণ্ট এভাৰেষ্ট পৰ্বতটোৰ সৃষ্টি হওঁতে কিয় ইমান সময় লাগিছিল? বন্ধুসকল, ইয়াৰ কাৰণটো হ'ল যে সেই সময়ৰ চাৰ্ভে অৱ ইণ্ডিয়াৰ ব্ৰিটিছসকলৰ যিটো দল আছিল, তেওঁলোকৰ এভাৰেষ্টৰ উচ্চতা ল'বলৈ তিব্বত নতুবা নেপাল যাব লাগিছিল। কিন্তু ব্ৰিটিছসকলৰ বাবে সেই সময়ত তিব্বতৰ দুৱাৰ সদায় বন্ধ আছিল, আৰু নেপালৰ ৰজায়ো ব্ৰিটিছসকলে ব্যৱসায়ৰ চলেৰে তেওঁলোকৰ ৰাজ্যত প্ৰৱেশ কৰিব বুলি ভয় খাইছিল। আৰু তেতিয়াই ব্ৰিটিছসকলে নেপালীসকলৰ লগত মিত্ৰতা স্থাপন কৰিলে, আৰু চৰ্ত হিচাপে নেপালৰ ৰজাৰ অনুৰোধত নেপালৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আশ্বাস দিলে। আৰু ইয়াকে দেখি টিবেটসকলেও ব্ৰিটিছসকলক স্বাগতম জনালে। সেই সময়ত ব্ৰিটিছসকলৰ এখন আলোচনী টাইমছ নাওত কেন এনিবডি ক্লাইম্ব এভাৰেষ্ট শীৰ্ষক এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। আৰু ইয়াৰ পৰা এইটোৱে প্ৰমাণিত হৈছিল যে টাইমছ নাওৰ সেই তথ্য ভুল আছিল, কিয়নো 4,000ৰো অধিক আৰোহীৰ 95% কৃতকাৰ্য হৈছিল, আৰু বাকী থকা 5% এভাৰেষ্টৰ প্ৰতিকূল পৰিৱেশৰ বাবে উভতি আহিব লগা হৈছিল, আৰু তাৰে বহুতো মৃত্যুমুখতো পৰিছিল। বন্ধুসকল, আহকচোন আমি এতিয়া মাউণ্ট এভাৰেষ্টৰ কিছুমান নজনা কথাৰ বিষয়ে জানো। বন্ধুসকল, প্ৰথম মাউণ্ট এভাৰেষ্ট বগোৱা ব্যক্তি হৈছে নেপালৰ টেনজিন নৰ্গে আৰু নিউজিলেণ্ডৰ এডমাণ্ড হিলাৰী। তেওঁলোক দুয়োজনেই 1953 চনত মাউণ্ট এভাৰেষ্ট উপনীত হৈছিল। আৰু প্ৰথমজন ভাৰতীয় হৈছে আফতাৰ সিং চিমা। তেওঁ 1965 চনত মাউণ্ট এভাৰেষ্ট উপনীত হৈছিল। আৰু প্ৰথমজন মহিলা হৈছে জুংকো টাবে, তেওঁ জাপানৰ আছিল। বন্ধুসকল, মাউণ্ট এভাৰেষ্টটো ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ 8,000 মিটাৰ উচ্চতা পাৰ হোৱাৰ পিছত বহুসংখ্যক আৰোহীৰ মৃত্যুমুখত পৰিছিল, আৰু তেওঁলোকৰ মৃতদেহটো তাতে থাকি গৈছিল। আৰু বন্ধুসকল, এই এভাৰেষ্টটো বগাবলৈ 19টা বেলেগ বেলেগ বাট আছিল, আৰু ইয়াক বগোৱাৰ উপযুক্ত সময় আছিল মাৰ্চ মাহৰ পৰা মে' মাহৰ ভিতৰত। আৰু এই এভাৰেষ্টটো বগাবলৈ নেপাল চৰকাৰক 1000 মাৰ্কিন ডলাৰ দিব লগা হৈছিল। বন্ধুসকল, সকলোতকৈ আমোদজনক কথাটো হ'ল যে এই মাউণ্ট এভাৰেষ্টটো এজন 13 বছৰীয়া শিশু, এজন অন্ধ মানুহ আৰু এগৰাকী 73 বছৰীয়া জাপানীজ বৃদ্ধ মহিলাই হেলাৰঙে পাৰ হৈছিল। আৰু এই মাউণ্ট এভাৰেষ্টৰ উচ্চতা বছৰি 2 চেণ্টিমিটাৰকৈ বাঢ়ে। এক্সপ্লৰেশ্যন চিৰিজৰ প্ৰথম ভিডিঅ'টো ইমানতে অন্ত কৰিল। যদিহে আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে আমাৰ চেনেলটোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।